গাইজ নমস্কাৰ মোৰ আন এটা ভিডিঅ' আজি আকৌ এটা ভিডিঅ' নতুন এটা ভিডিঅ'লৈ আপোনাক কি কয় পাহৰি থাকিলোঁ দেই এইটো আপোনাক পিছত জানিব আৰু ময়ো পিছে বহুত ভাল আপোনালোকে কেনেকুৱা আছে আপোনালোকে বিয়া ব্লগবোৰসমূহ চাইছেনে নাইছে মোক কমেণ্ট কৰি জনাবচোন 3টা পাৰ্ট দিছিলোঁ খালি এটা পাৰ্টত মই লিখিলোঁ 4 লিখি পালোঁ এডিটিঙত তো অলপ মোৰ টেনশ্যন নহয় মানে বিয়া ঘৰত অকণমান ক'বলৈতো দিগদাৰী হৈছিলে আৰু মানুহ বহুত জল্দি মই লিখাটো এডিটিঙো বহুত স্পীড কৰি দিলোঁ চব বস্তু স্পীড কাম কৰিলোঁ তো এডিটিং মই ভালকৈ কৰিব নোৱাৰিলোঁ তো এইকাৰণে মই 4 লিখি পালোঁ তো আপোনালোকৰ আগতে মই চৰি মাগিলোঁ এতিয়াও মই ভিডিঅ' যোগেদি চৰি মাগিছোঁ আৰু মই অকণমান তাত ফুৰিবলৈ গৈছিলোঁ নাহৰকটীয়াতে অলপ ভিউ আছিলে বহুত ভাল ভিউ আছিলে দেই মই ক'ব পাৰোঁ ভাল তো এইটো মই ভাবিছোঁ আপোনালোকক দেখাওঁ চাব বাৰু এতিয়া নাচাব অলপ দেৰিকৈ চাব মানে অলপ দেৰিকৈ নহয় অলপ আৰু 2 মিনিট ৰখা অলপ কৈ দিওঁ আপোনালোকৰ ওচৰলৈ কি কথা আছিলে আৰু আগৰ ভিডিঅ' মোৰ ভাল লাগিলে মোক লাইক কৰিব আৰু 3টা পাৰ্ট আপোনালোকক ভাল লাগিলে হালধি ৰিচেপশ্যন আৰু কি কয় বাৰাতৰ 3টাই ভিডিঅ' ভাল লাগিলে মই এইটো আশা কৰিছোঁ আৰু নেক্সট ভিডিঅ' এইটোৱে আছে তাৰপিছত আৰু ভিডিঅ' আহি থাকিব লাহে লাহে মই আৰু ভিডিঅ' বনাম ভাল আৰু কি ক'ব লৈছিলোঁ যে আজি কি দিনটো বাদ দি পিছত ক'ম আজি কাইলৈ মোৰ আছে এছ ফাৰ্ষ্ট ইয়েৰৰ ৰিজাল্টৰ ডেট আপোনালোকৰ এক্সামৰ দেখাইছিলোঁ ইংলিছ এক্সামৰ দিনা মই গৈছিলোঁ পৰীক্ষা দিলোঁ পঢ়াটোতো ভালকৈ নাই মই আগতে কৈছোঁ একো পঢ়া চৰা নাইকিয়া আৰু তাৰ ভিতৰতো মই কি কয় পঢ়িছিলোঁ অলপ মানে আপোনালোকক কৈ থাকোঁ খালি অলপ পঢ়িছিলোঁ তো এতিয়া ৰিজাল্টৰ ওপৰতে আশা আছে কালি কি হয় ৰিজাল্টটো মোক এতিয়াৰ পৰা টেনশ্যন লাগি আছে আপোনাকো লাগিব পাৰে যোন এছ ফাৰ্ষ্ট ইয়েৰত আছে তো এইটো সকলোৰে ৰিজাল্ট একেলগত নিদিয়ে সকলোৰে বহুত মানুহ ল'ৰাৰ ৰিজাল্ট দিলেও পায় সকলোৰে এডমিশ্যন ক্লাছো হৈ আছে খালি আমাৰ এতিয়ালৈকে দিয়া নাই আমাৰ স্কুলত কাৰোবাৰ দিবলৈও পাৰে মইতো নাজানো বহুত দিলেও আকৌ বাকী থাকিলে কালিও দিব পাৰে আমাৰ কালি দিব বুলি শুনাই আছে এতিয়া কনফাৰ্ম নিউজ অহা নাইকিয়া কনফাৰ্ম নিউজ আহিলে আপোনালোকে কালি মই ভিডিঅ' এটা যোগেদি জনামেই আৰু কালি ৰিজাল্টটোৰ কাৰণে মোক প্লিজ দোৱা কৰিব কালি মই ফাৰ্ষ্ট হৈ যাওঁ যিমানো ফাৰ্ষ্ট হয় 3rd ডিভিজন 4th ডিভিজন যিমানো ফাৰ্ষ্ট হৈ যায় খালি এইটোৱে দোৱা কৰিবা তো ইমানতে আজি মোৰ দিনটো ভাল হয় আজিৰ দিনটো আছিলে মোৰ বাৰ্থডে দিন তো মোৰ বাৰ্থডে দিনে বহুত মানুহে উইচ কৰিলে তো তেওঁসকলকে ভিডিঅ' যোগেদিকে থেংক ইউ জনাইছোঁ থেংক ইউ ছ' মাছ ভাই কাকা ভণ্টিসকলকে থেংক ইউ ছ' মাছ কিবা কোনোবা এতিয়া কোনোবা আহি গৈছিলে মানে মাজত ভিডিঅ'ত মাজত আহি গৈছিলে এই ল'ৰাটো তো একেটা ক'বলৈ দিদাৰী হৈ গ'ল আৰু মই কি কৈ আছিলোঁ যে কি কৈ আছিলোঁ যে মই এইটো পাহৰি থাকিলোঁ কি কৈ আহিছিলোঁ ৰখিব নোট কৰোঁ এছ ফাৰ্ষ্ট ইয়েৰৰ কথা তো সকলোৱে মোক দোৱা কৰিব যে মই ফাৰ্ষ্ট হৈ যাওঁ তো ভালকৈ ফাৰ্ষ্ট হ'ম আপোনালোকৰ আশীৰ্বাদ থাকিলে মই ফাৰ্ষ্ট হ'মেই আৰু মোক 3rd ডিভিজন 4th ডিভিজন আহিলে একো নাই ফাৰ্ষ্ট হ'লে হ'ল মোৰ কাৰণে ইমানে বহুত আছে তো কাইলৈ ৰিজাল্টৰ ব্লগখনো দিম মই আৰু মই তাৰপিছত আগত কি কৈছিলোঁ মই আগতে ৰিপ্লেট কৰি দিলোঁ যি হয় আৰু মোৰ আজি হয় বাৰ্থডে দিন তো সকলোৱে উইচ কৰিলে তো থেংক ইউ আৰু কাকা ভনী দাদা কাকা চাচা সকলোকে থেংক ইউ ছ' মাছ আৰু মোৰ ইউটিউব ফেমিলিকো থেংক ইউ ছ' মাছ মোৰ ইউটিউব ফেমিলিয়ে বুলি কৰিলে বহুতে কৰিলে ইউটিউব ফেমিলি আৰু যোন ভিউৱাৰ্ছ আছে তেতিয়া গম নাপাব ইমান তো এই ভিডিঅ' যোগেদিও আছে তো কৰিবলৈ পাৰিব আৰু ইউটিউব ফেমিলিকো থেংক ইউ মই আগতে এইটো আগতীয়া থেংক ইউ সকলোৱে ক'লে আৰু মোৰ ইউটিউবৰ গমো নাপাব পাৰে ন সেইকাৰণে মই আগতীয়াকৈ থেংক ইউ জনাইছোঁ আপোনালোকৰ ওচৰলৈ আজি মোৰ বাৰ্থডে দিন হয় 28 তাৰিখে বাৰ্থডে দিন আৰু ব্লগখন দেৰিকৈ হ'ব পাৰে নাজানো এতিয়া কেতিয়া দিওঁ মই ইমান টাইমটো নাই দিওঁ ব্লগটোত তো আজি মোৰ বাৰ্থডে দিন তো মই যিমান ফেমিলিক ইয়াত ভিডিঅ' যোগেদি থেংক ইউ ক'লোঁ আৰু নিজৰ ইউটিউব ফেমিলিকো থেংক ইউ বুলি কৈ দিলোঁ ইউটিউব ফেমিলি চব ইয়াতে আছে তো সকলোকে থেংক ইউ আৰু আপোনালোকক ছাপোৰ্ট কৰিলে যে মই 100 ছাবস্ক্ৰাইবাৰ হয় আপোনালোকক পাৰ্টি দিম মই সোনকালে কিবা এটা পাৰ্টি দিম এই পাৰ্টিটো কি হ'ব আগতীয়াকৈ গম পাব আৰু মোৰ অলপ ভিউবোৰ চাই লোৱাচোন কি অলপ ক্লেপচাৰ কৰি থৈছিলোঁ আৰু আজি সৰু মুৰাকৈ পাৰ্টি মানে লেখা আজি আমি হোটেলত গৈছিলোঁ তাৰে অলপ ক্লিক কৰি দিছোঁ এটা যি নাহিত আছিলে তাৰে অলপ ক্লিক কৰি থৈছোঁ অলপ ক্লিপখনে দিম অলপ কৰিম আৰু কি কৈছিলোঁ মই আৰু মই এইটোৱে ক'ম যে এছ ফাৰ্ষ্ট ইয়েৰৰ মোক অলপ দোৱা থাকিব যে মই ফাৰ্ষ্ট হয় নে ছেকেণ্ড ইয়েৰত মই ভালকৈ পঢ়িম এইটো আপোনালোককে ৱাৰ্ডাৰ জনাইছোঁ ঠিক আছে আজি কাৰণে ইমান আগত চাই ল'ব আজি কাৰণে কি আৰু কি ক'ব দিনটো বাৰিষাই হৈ আছে ইমান লাহে শ্ল' হৈ গ'ল আৱাজটো তো আজি কাৰণে ইমানে আৰু চাই থাকোঁ মোৰ লোক तुम दोनों को मेरे पे विश्वास है ना? मेरे को भगवान पे विश्वास है। এতিয়া মই আপোনাক অলপ পিছত কৈ আছিলোঁ যে মই কি কয় অলপ নাহৰকটীয়া মানে ফুৰিবলৈ গৈছিলোঁ তাতে ভাবিলোঁ অলপ ক্লিপ কৰিলোঁ তো এইটো ক্লিপ কৰিলোঁ মানে গ্ৰীণলি এইটো মানে চাহৰ খেতিৰ মাজত আমি গৈ আছোঁ তো আপোনালোকে সকলোৱে চাহ খেতি নাই দেখা মই দেখালোঁ অলপ পিছত যে আপোনালোকে ৰিল দেখিলে সৰু মৰুকে দিন মই চব ষ্টেটাছ ইনষ্টাগ্ৰাম মানে কালি মোৰ ৰিজাল্ট দিব তাৰ ভয়ৰ চিন্তাতে ভাবিলোঁ যে লগাই দিওঁ ইউটিউবতো কিয় নলগাওঁ চবতে লগাই দিওঁ আপোনালোকে এক্সট্ৰা মাত শুনিব পাৰে বৰষুণ দি আছে যে আমাৰ টিঙৰ ঘৰত সেইকাৰণে শুনাও দিব পাৰে তো এইফালে চাই লওক কিমান ভাল বেকগ্ৰাউণ্ডবোৰ আছে আমাৰ
আমাৰ নহয় দেই, কিন্তু আগৰ চাহ খেতি হয় মানে এইফালে চাহ খেতি দেখিছা নাই? আমাৰ অসমৰ চাহ খেতি এনে হয় বিখ্যাত চাহ খেতিৰ কাৰণে। তো চাহ খেতিৰ আগৰ ভিডিঅ'বোৰ আপোনালোকে পচন্দ কৰিলে নাহৰকটীয়াৰে ব্লগ হয় ক'ব পাৰি, কাৰণ এইটো নাহৰকটীয়াতে মই বনোৱা হয়। তো ভাবিলোঁ যে ক'ত দিওঁ বিয়াৰ লগত মিক্স কৰি দিব নোৱাৰিলোঁ, খালি ইয়াতে দি দিলোঁ। থুলমূলকৈ ভিডিঅ' চব বনাওঁ যে মই কেনে অলপ দিগদাৰী হৈ যায় আপোনালোকৰো বহুত মই শুনো ৰিপ্লাইছবোৰ। তো তাৰ ভিতৰতে আজি মানে এইফালে অলপ গৈছোঁ আমি ইয়াতে ওচৰতে কাৰোবাক ল'বলৈ গৈছোঁ। তো ভাবিলোঁ অলপ সৰু মৰুকৈ গাড়ী যে খালি ট্ৰেভেলাৰ কৈছিলে এইটোৱে অলপ মই গৈছোঁ যে তাৰে দেখালোঁ আৰু। তো ইমানেই ক'ম আৰু কি কওঁ। তো এইফালে চাই থাকক আপোনালোকে গ্ৰীণলি দেই। এইফালে মই অলপ গাড়ীখন ৰখাই কেনে ভাবিলোঁ ভিউ নলওঁ, কাকাজনক ক'লোঁ যে ৰখোৱা অলপ বেকগ্ৰাউণ্ডটো চাওঁ অলপ কেনেকুৱা আছে। এইফালে আমি আছোঁ এখনক কি কয় জানো নামটো পাহৰি গ'লোঁ দেই, বাদ দিয়ে যি কয়। এইফালে কিমান ধুনীয়া লাগিছে পথাৰখন। এইটো ব্ৰিজ নকয় সৰু ব্ৰিজ কৈছোঁ মই, সৰু ব্ৰিজ হয়। ঠিক আছে আজিৰ কাৰণে ইমান, মোক লাইক ছাবস্ক্ৰাইব শ্বেয়াৰ কৰিব, থেংক ইউ, বাই বাই, গুড নাইট।